হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই আনাদাৰ মিনি ব্লগ। মোৰ জন্মৰ পাছৰ পৰা প্ৰত্যেকটো দিন প্ৰত্যেকটো মুহূৰ্তই মোৰ কাৰণে বহুত বেছি স্পেচিয়েল আৰু আজিৰ দিনটো তেনেকুৱাই। তাইক প্ৰথমবাৰৰ কাৰণে চিপাঝাৰত থকা নাৰিকলী মন্দিৰলৈ লৈ আহিছোঁ। লগত আছে মোৰ ফুৰা ল'ৰা ছোৱালীকেইটা। ইহঁতৰ লগত ফুৰাৰ মানে এইকেইদিনে উত্তম সময়, গৰমৰ বন্ধ। তাতে মোৰ বহুত বেছি ভাল হৈছে, সিহঁতে মানে মিমুক লৈয়ে ব্যস্ত। ইজনীয়ে বোলে মই লওঁ, সিজনে বোলে মই লওঁ। মোৰ মানে অকণমান চাই থাকিলেই হৈছে আৰু সিহঁতো যিহেতু বাচ্ছা টাইপৰে হৈ আছে এতিয়াও। আজি আমি মন্দিৰৰ পৰা সোনকালে আজৰি হৈ গ'লোঁ। আহি পাই চাকিখিনি জ্বলাই শৰাইখন আগবঢ়োৱাৰ পিছত সেৱা ল'লোঁ। তাৰপিছত আমাক প্ৰসাদ দি দিলে। আধা ঘণ্টামানৰ ভিতৰতে যিহেতু আমি আজৰি হ'লোঁ, ইহঁত বোলে ইমান সোনকালে নাযায়। কেম্পাছতে ইফাল সিফালকৈ ঘূৰি ফুৰিছে, ফটো চটো উঠিলোঁ। লগতে এই দমকলটোৰ পৰা বোলে ফ্ৰিজৰ পানী ওলোৱা দিছে। তাকে সিহঁতেতো খেলিছে, মই অকণমান খাইছিলোঁ। সঁচাই খুব ধুনীয়া ঠাণ্ডা। আৰুনো কিমান ৰম বুলি শেষত সেৱা এটা জনাই নন্দী মহাৰাজৰ আশীৰ্বাদ ল'লোঁ, মনৰ কথাখিনি ক'লোঁ। এনেকৈ পবিত্ৰ শাওণ মাহত মহাদেৱৰ শ্ৰীচৰণত নিজৰ লগতে সকলোৰে মংগল কামনা কৰি আমি আজি বিদায় মাগিলোঁ। আকৌ লগ পাম দেই নেক্সট মিনি ব্লগত। তেতিয়ালৈকে সকলো ভালে থাকক। হৰ হৰ মহাদেৱ।